Hello friends, আপোনালোক সকলোকে স্বাগতম জনাইছো এডুকেয়াৰ কম্পিটিটিভ চেনেলটিলৈ আৰু আজি আপোনালোকৰ সৈতে আলোচনা কৰিম ইকনমিক্সৰ 6 নম্বৰ টপিকটি পৰিকল্পনা আৰু বাজেট প্লানিং এণ্ড বাজেট এইটো হৈছে ইকনমিক্সৰ 6 নম্বৰ টপিকটি ইয়াৰ আগতে আমি আটাইকেইটা আলোচনা কৰিছো যদি আপোনালোকে সেই ভিডিঅ'সমূহ চোৱা নাই তেতিয়াহ'লে ডেসক্ৰিপচনত লিংক দিয়া আছে লিংকত গৈ আপোনালোকে চাই ল'ব পাৰে আহক তেতিয়াহ'লে পৰিকল্পনা কোনো এটা কাম ভালদৰে কৰিবলৈ আগতীয়াকৈ যি আঁচনি তৈয়াৰ কৰা হয় বা নক্সা প্ৰস্তুত কৰা হয় সেয়াই হৈছে পৰিকল্পনা প্লানিং এখন দেশত সাধাৰণতে চৰকাৰে উন্নয়নমূলক কাম-কাজতহে গুৰুত্ব প্ৰদান কৰে চৰকাৰে দেশৰ মানৱ সম্পদৰ লগতে প্ৰাকৃতিক সম্পদৰ ব্যৱহাৰ কৰি অৰ্থ আহৰণ কৰে অৰ্থাৎ ইনকাম কৰে আৰু দেশৰ জনতাৰ বাবে উন্নয়নমূলক বা কল্যাণমূলক কাম-কাজত খৰচ কৰে বন্ধুসকল নিশ্চয় বুজি পাইছে যে পৰিকল্পনা হৈছে বা প্লানিং হৈছে আগতীয়াকৈ প্ৰস্তুত কৰা আঁচনি অথবা নক্সা আমাৰ ভাৰতেও বা ভাৰতবৰ্ষয়ো এই পৰিকল্পনা কৰে আৰু পৰিকল্পনা অনুসৰি কাম কৰে তো ভাৰতত প্ৰথম পৰিকল্পনা আয়োগ গঠন হৈছিল 1950 চনত 1951 চনৰ 1 এপ্ৰিলৰ পৰা প্ৰথম যি পঞ্চম বাৰ্ষিক পৰিকল্পনা সেই পঞ্চম বাৰ্ষিক পৰিকল্পনাখন আৰম্ভ হৈছিল আৰু ই শেষ হৈছিল 31 মাৰ্চ 1956 চনত মনত ৰাখিব যে প্ৰথম পঞ্চম বাৰ্ষিক পৰিকল্পনাটো আছিল হেৰদডুমাৰ আৰ্হিৰ ওপৰত আধাৰিত এই প্ৰশ্নটো এইটো এটা প্ৰশ্ন হৈছে এই প্ৰশ্নটো আহিছিল 2019 চনৰ টেটত মনত ৰাখিব আৰ্হিটো হৈছে হেৰদডুমাৰ আৰ্হিৰ ওপৰত আধাৰিত আৰু এটা কথা ইয়াত উল্লেখ কৰা হৈছে যে যেটো প্ৰথম পঞ্চম বাৰ্ষিক পৰিকল্পনা আছিল সেই প্ৰথম পঞ্চম বাৰ্ষিক পৰিকল্পনাটোৱে বিশেষভাৱে গুৰুত্ব দিছিল কৃষি ক্ষেত্ৰত অৰ্থাৎ ভাৰত চৰকাৰে যেহেতু ভাৰত এখন কৃষি প্ৰধান দেশ আৰু সেইবাবেই কৃষি ক্ষেত্ৰৰ উন্নয়ন সাধন কৰিবৰ বাবে বা কৃষি ক্ষেত্ৰত বিকাশ আনিবৰ বাবে 1951 চনৰ পৰা 1956 চনলৈকে ভাৰতৰ যি প্ৰথম পঞ্চম বাৰ্ষিক পৰিকল্পনা সেই পৰিকল্পনাত কৃষি ক্ষেত্ৰখনক সাঙুৰি লোৱা হৈছিল আৰু কৃষি ক্ষেত্ৰত সাঙুৰি লোৱাৰ বাবে কৃষি ক্ষেত্ৰৰ উন্নয়ন হৈছিল আহিছো ভাৰতৰ প্ৰতি বছৰে প্ৰতি 5 বছৰৰ মূৰে মূৰে যি এই পঞ্চম বাৰ্ষিক পৰিকল্পনা হয় এই পঞ্চম বাৰ্ষিক পৰিকল্পনাৰ ওপৰত তো প্ৰতি 5 বছৰৰ মূৰে মূৰে যুগুত কৰাৰ বাবে এই যিটো পৰিকল্পনা এই পৰিকল্পনাখনক কোৱা হয় পঞ্চম বাৰ্ষিক পৰিকল্পনা আৰু লগতে ভাৰতৰ যি পঞ্চম বাৰ্ষিক পৰিকল্পনা আছে সেই পঞ্চম বাৰ্ষিক পৰিকল্পনাৰ নিৰীক্ষণৰ দায়িত্বত থাকে প্লানিং কমিশ্যন অফ ইণ্ডিয়া বা ভাৰতীয় পৰিকল্পনা আয়োগ বন্ধুসকল মনত ৰাখিব যে এই ভাৰতীয় পৰিকল্পনা আয়োগ বা পৰিকল্পনা আয়োগৰ যি চেয়াৰমেন বা যি অধ্যক্ষ হৈছে সেই অধ্যক্ষজন হৈছে প্ৰধানমন্ত্ৰী অধ্যক্ষজন থাকে প্ৰধানমন্ত্ৰী তাৰ লগত থাকিব গোটেই ৰাজ্যৰ এই মুখ্যমন্ত্ৰীসকল আৰু 3জন কেবিনেট মন্ত্ৰী এই পৰিকল্পনা আয়োগৰ সদস্যসমূহ তাৰ পিছত আহিছো ইকনমিক প্লানিং অৰ্থাৎ অৰ্থনৈতিক পৰিকল্পনা এই অৰ্থনৈতিক পৰিকল্পনাত কৈছে যে এক নিৰ্দিষ্ট সময়ৰ ভিতৰত অৰ্থাৎ নিৰ্দিষ্ট সময় বুলি কোৱাৰ লগে লগে আমি ধৰি লম 5 বছৰৰ মূৰে মূৰে নিৰ্দিষ্ট সময়ৰ ভিতৰত কেতবোৰ আঁচনিৰে সুনিৰ্দিষ্ট লক্ষ্যত উপনীত হোৱাৰ উদ্দেশ্যে কেন্দ্ৰীয় চৰকাৰৰ দ্বাৰা দেশৰ অৰ্থনীতি নিয়ন্ত্ৰণ আৰু দিগদৰ্শনেই হ'ল অৰ্থনৈতিক পৰিকল্পনা ইকনমিক প্লানিঙৰ বিষয়ে আপোনালোকে গম পালে যে কি হ'ব লাগিব এটা নিৰ্দিষ্ট সময়ৰ ভিতৰত কিছুমান আঁচনি যি আঁচনি সুনিৰ্দিষ্ট লক্ষ্যত উপনীত হ'বৰ বাবে কেন্দ্ৰীয় চৰকাৰৰ দ্বাৰা দেশৰ অৰ্থনীতি নিয়ন্ত্ৰণ কৰিব আৰু দিগদৰ্শন কৰিব ইয়াতে কৈছে যে ভাৰতৰ যি অৰ্থনৈতিক পৰিকল্পনা সেই অৰ্থনৈতিক পৰিকল্পনাৰ জনক হৈছে ছাৰ এম বিশ্বেশ্বৰাইয়া মনত ৰাখিব পৰিকল্পনা আয়োগৰ প্ৰধান কাম কি কাম কৰে পৰিকল্পনা আয়োগে অৰ্থনৈতিক উন্নয়নৰ হাৰ ক্ষিপ্ৰতৰ কৰা আৰ্থ সামাজিক বৈষম্য দূৰ কৰা দৰিদ্ৰতা নিৰ্মূল কৰা নিয়োগৰ সা সুবিধাসমূহ বৃদ্ধি কৰা পৰিৱেশ দূষিতকৰণ ৰোধ কৰা আৰু আত্মনিৰ্ভৰশীলতা অৰ্জন কৰা বন্ধুসকল মনত ৰাখিব এইকেইটা হৈছে পৰিকল্পনা আয়োগৰ কাম প্ৰধান কাম পৰিকল্পনা আয়োগে এইবিলাক ক্ষেত্ৰৰ ওপৰত গুৰুত্ব প্ৰদান কৰে তো নেক্সট আহিছো আমি বাজেটলৈকে তো বাজেট হৈছে যিকোনো কাম পৰিকল্পনা অনুসৰি কৰিবলৈ কিমান অৰ্থ বা টকা পইচাৰ প্ৰয়োজন হ'ব এই অৰ্থ ক'ৰ পৰা আহিব কিমান খৰচ কৰিব আদিৰ যি হিচাপ কৰা হয় এই হিচাপ কৰাটোই হৈছে বাজেট অৰ্থাৎ আপুনি মই যেনেদৰে বজাৰ কৰিবলৈ গ'লে এখন লিষ্ট লৈ যাওঁ ঠিক তেনেকুৱাকৈ চৰকাৰেও কি কৰে কোনো এটা কাম পৰিকল্পনা অনুসৰি কৰিবৰ কাৰণে কিমান টকা পইচাৰ দৰকাৰ হ'ব প্ৰয়োজন হ'ব ক'ৰ পৰা আহিব এই যে হিচাপবিলাক কৰা হয় এই হিচাপবিলাক কৰাটোই হৈছে বাজেট আমাৰ দেশত প্ৰতি বছৰে একোখনকৈ বাজেট অধিৱেশন হয় আৰু এই বাজেট অধিৱেশনত তেওঁলোকে বাজেটৰ উত্থাপন কৰে আহিছো বাজেটৰ গুৰুত্বলৈকে কিন্তু বাজেটৰ গুৰুত্ব পঢ়াৰ আগতে আমি বাজেটৰ বিষয়ে সবিশেষ জানি লওঁ এখন নক্সাৰে তো ইয়াত কোৱা হৈছে যে বাজেট এই বাজেটৰ দুটা ভাগ আছে এটা হৈছে ৰিচিপ্ট এটা হৈছে এক্সপেণ্ডিচাৰ অৰ্থাৎ আপুনি গ্ৰহণ কৰা বা পোৱাটো আৰু এটা হৈছে এক্সপেণ্ডিচাৰ বা খৰচ কৰাটো তো ৰিচিপ্টৰ দুটা ভাগ আছে
এটা হৈছে ৰেভিনিউ ৰিচিপ্ট, এটা হৈছে কেপিটেল ৰিচিপ্ট। অৰ্থাৎ আপুনি ৰেভিনিউৰ পৰা এটা পাব আৰু এটা পাব কেপিটেলৰ পাবা। তো ৰেভিনিউৰ পৰা আমি কি পাওঁ? টেক্স ৰেভিনিউ আছে আৰু আছে নন টেক্স ৰেভিনিউ। অৰ্থাৎ টেক্স ৰেভিনিউ আৰু নন টেক্স ৰেভিনিউ দুটা ভাগ আছে ৰেভিনিউৰ। তো ইয়াত কোৱা হৈছে যে টেক্স ৰেভিনিউৰ আকৌ ভাগ আছে। তো টেক্স ৰেভিনিউৰ ভাগ কেইটা, অৰ্থাৎ আমি টেক্স ক'ৰ পৰা পাওঁ? এটা হৈছে ইনকাম টেক্স আৰু কাষ্টম ডিউটি, আৰু বহুত আছে কিন্তু মই আপোনালোকক থুলমূলকৈ কৈ দিছোঁ, ইনকাম টেক্স আৰু কাষ্টম ডিউটি। আৰু নেক্সট নন টেক্স ৰেভিনিউৰ পৰা আমি পাম কমাৰ্চিয়েল ৰেভিনিউ, এডমিনিষ্ট্ৰেটিভ ৰেভিনিউ। তো এনেকুৱাকৈ। তো এইখন হৈছে বাজেটৰ এটা থুলমূল ছবি। আহিছোঁ বাজেটৰ গুৰুত্বলৈকে। প্ৰথমটো কোৱা হৈছে যে প্ৰত্যেক দেশেই নিজৰ অৰ্থনৈতিক বিকাশ সাধন কৰি জনতাৰ জীৱন ধাৰণৰ মান উন্নতি কৰিবলৈ গুৰুত্ব দিয়ে। প্ৰত্যেকখন দেশে সেইটো কাম কৰে যে জনতাৰ যি জীৱন ধাৰণ, সেই জীৱন ধাৰণৰ মান উন্নতি কৰিবলৈ চায়। কিন্তু ইয়াত কিছুমান অসুবিধা আছে, যেনে দৰিদ্ৰতা, নিবনুৱা, আয়ৰ অসমতা ইত্যাদি। এখন বাজেট প্ৰস্তুত কৰিলেই নহ'ব, সেই বাজেটখনে জীৱন ধাৰণৰ, জনতাৰ জীৱন ধাৰণৰ মান উন্নতি কৰিবলৈ বিচাৰিলেই নহ'ব। কাৰণ যিহেতু দৰিদ্ৰতা আমাৰ দেশত আছে, নিবনুৱা আমাৰ দেশত আছে, আয়ৰ অসমতা, ইনকাম ইনইকুৱেলিটি, তো এইবিলাক। তাৰপিছত কোৱা হৈছে যে এখন বাজেটে দেখুৱাই ক'ত কিমান খৰচ কৰিব আৰু ক'ৰ পৰা ৰাজহ সংগ্ৰহ কৰিব। এইকেইটা হৈছে বাজেটৰ গুৰুত্ব। তো আহিছোঁ আমি বাজেটৰ নেক্সট টপিকটো ৰাষ্ট্ৰীয় আয়লৈকে, নেশ্যনেল ইনকাম। তো ৰাষ্ট্ৰীয় আয়ৰ কথা কৈছে যে এটা অৰ্থনৈতিক বৰ্ষত ইন এ ফাইনেন্সিয়েল ইয়াৰ এখন দেশে উৎপাদন কৰা বস্তু আৰু সেৱাৰ যি অৰ্থনৈতিক মূল্য, সেই অৰ্থনৈতিক মূল্যই হৈছে ৰাষ্ট্ৰীয় আয়। বন্ধুসকল, ৰাষ্ট্ৰীয় আয়ৰ বিষয়ে আমি আগতে আলোচনা কৰিছোঁ। যদি আপোনালোকে সেই ভিডিঅ'টি চোৱা নাই তেতিয়াহ'লে ভিডিঅ'টি আমি ডেছক্ৰিপশ্যনত দিয়াই আছে, আপোনালোকে চাই ল'ব পাৰে। তাত আমি ডিটেইলছভাৱে আলোচনা কৰিছোঁ। আহিছোঁ ইকনমিক প্লানিঙৰ ওপৰত। অৰ্থনৈতিক পৰিকল্পনা আটাইতকৈ গুৰুত্বপূৰ্ণ। এক নিৰ্দিষ্ট সময়ৰ ভিতৰত কেতবোৰ আঁচনিৰে সুনিৰ্দিষ্ট লক্ষ্যত উপনীত হোৱাৰ উদ্দেশ্যে চৰকাৰৰ দ্বাৰা দেশৰ অৰ্থনীতি নিয়ন্ত্ৰণ আৰু দিগদৰ্শন হৈছে অৰ্থনৈতিক পৰিকল্পনা, ইকনমিক প্লানিং। আৰু ভাৰতৰ অৰ্থনৈতিক পৰিকল্পনাৰ জনক হ'ল ছাৰ এম বিশ্বেশ্বাৰাইয়া। আমি আগতেই আলোচনা কৰিছোঁ এইটো, যে ভাৰতৰ অৰ্থনৈতিক পৰিকল্পনাৰ জনক হ'ল ছাৰ এম বিশ্বেশ্বাৰাইয়া, অৰ্থাৎ ফাদাৰ অফ ইকনমিক প্লানিং। ভাৰতৰ ফাদাৰ অফ ইকনমিক প্লানিং বুলি যদি সোধে আপোনালোকে, এনচাৰটো ক'ব ছাৰ এম বিশ্বেশ্বাৰাইয়া। এইটো হৈছে ইকনমিক প্লানিং। আৰু ভাৰতৰ যি ইকনমিক প্লানিং, সেই ইকনমিক প্লানিং প্ৰতি 5 বছৰৰ মূৰে মূৰে কৰা হয় বাবে ইয়াক কি কোৱা হৈছে? পঞ্চম বাৰ্ষিক পৰিকল্পনা, অৰ্থাৎ 5 ইয়াৰ্ছ প্লান। তো আমি ফাৰ্ষ্ট 5 ইয়াৰ প্লান, ছেকেণ্ড 5 ইয়াৰ্ছ প্লান, তো এনেকুৱাকৈ আলোচনা কৰিছোঁ। তো ফাৰ্ষ্ট 5 ইয়াৰ প্লানছৰ বিষয়ে আমি আগতে আলোচনা কৰিছোঁ, আপোনালোকে চাই ল'ব আগত। তো দ্বিতীয়তে আহিছোঁ আমি ছেকেণ্ড 5 ইয়াৰ প্লান, যি দ্বিতীয় পঞ্চম বাৰ্ষিক পৰিকল্পনা। এইটো আৰম্ভ হৈছিলে 1 এপ্ৰিল 1956 পৰা 31 মাৰ্চ 1961লৈকে। এইটো দ্বিতীয় পঞ্চম বাৰ্ষিক পৰিকল্পনাৰ সময়সীমা আছিলে। আৰু দ্বিতীয় পঞ্চম বাৰ্ষিক পৰিকল্পনাৰ যি প্ৰধান উদ্দেশ্য আৰু লক্ষ্য আছিলে, সেইটো আছিলে ক্ষীপ্ৰতৰ উদ্যোগীকৰণ, অৰ্থাৎ ৰেপিড ইণ্ডাষ্ট্ৰিয়েলাইজেশ্যন। ভাৰতবৰ্ষৰ চৰকাৰে ৰেপিড ইণ্ডাষ্ট্ৰিয়েলাইজেশ্যনৰ ওপৰত গুৰুত্ব দিছিলে, যাতে আমাৰ দেশৰ যি পাৰ কেপিটা ইনকাম, জনমূৰি আয়, এইটো ইনক্ৰিজ হয় বা বাঢ়ে। তো এই যিটো দ্বিতীয় পঞ্চম বাৰ্ষিক পৰিকল্পনা আছিলে, সেই দ্বিতীয় পঞ্চম বাৰ্ষিক পৰিকল্পনাৰ যিটো আৰ্হি, সেই আৰ্হিটো আছিলে মহালন বিচৰ আৰ্হি। মনত ৰাখিব বন্ধুসকল, হয়তো পৰীক্ষাত প্ৰশ্নটো আহিব পাৰে যে দ্বিতীয় পঞ্চম বাৰ্ষিক পৰিকল্পনাৰ যি আৰ্হি, সেই আৰ্হিটো হ'ল মহালন বিচৰ আৰ্হি। কিন্তু প্ৰথমটো আছিলে হেৰদদোমাৰৰ আৰ্হি। যিহেতু প্ৰথমটো 2019 বৰ্ষৰ টেটত আহিছিলে, গতিকে দ্বিতীয়টো আপোনালোকে ভালদৰে মনত ৰাখিব। তো ইয়াৰ পিছতে আমি আলোচনা কৰিছোঁ তৃতীয়টো পঞ্চম বাৰ্ষিক পৰিকল্পনা আলোচনা কৰিছোঁ। তৃতীয়টো পঞ্চম বাৰ্ষিক পৰিকল্পনা আৰম্ভ হৈছিলে 1961 চনৰ পৰা, অৰ্থাৎ 1 এপ্ৰিল 1961 চনৰ পৰা 1966 চনলৈকে। তো এই পৰিকল্পনাটোক গাডগিল যোজনা বুলি কয়। মনত ৰাখিব, এইটো এটা ইম্পৰ্টেণ্ট কুৱেশ্যন, যে এই তৃতীয় পঞ্চম বাৰ্ষিক পৰিকল্পনাটোক কোৱা হয় গাডগিল যোজনা। কিহৰ বাবে গাডগিল যোজনা বুলি কয়? কাৰণ সামাজিক বিজ্ঞানী বা ছ'চিয়েল চাইণ্টিষ্ট ধনঞ্জয় ৰামচন্দ্ৰ গাডগিল নামৰ মানুহজনে এই তৃতীয় পঞ্চম বাৰ্ষিক পৰিকল্পনাটোত আগভাগ লৈছিলে, আৰু তেওঁ আছিলে এই তৃতীয় পঞ্চম বাৰ্ষিক পৰিকল্পনাটোৰ ডেপুটি চেয়াৰমেন। এই তৃতীয় পঞ্চম বাৰ্ষিক পৰিকল্পনাটো কোনে আগবঢ়াইছিল? ধনঞ্জয় ৰামচন্দ্ৰ গাডগিল। যিহেতু তেওঁ ডেপুটি চেয়াৰমেন আছিলে, আৰু সেইবাবেই তেওঁৰ নামেৰেই এই তৃতীয় পঞ্চম বাৰ্ষিক পৰিকল্পনা, যিটো 1961 চনৰ পৰা 1966 চনলৈকে আছিলে, তো এই তৃতীয় পঞ্চম বাৰ্ষিক পৰিকল্পনাটো কোৱা হৈছিলে গাডগিল যোজনা। বন্ধুসকল মনত ৰাখিব।
আৰু যিটো 6 নম্বৰ বা ষষ্ঠ পঞ্চম বাৰ্ষিক পৰিকল্পনা, সেই ষষ্ঠ পঞ্চম বাৰ্ষিক পৰিকল্পনাটোক গোটেই পঞ্চম বাৰ্ষিক পৰিকল্পনাবিলাকৰ ভিতৰত আটাইতকৈ ছাকচেছফুল পঞ্চম বাৰ্ষিক পৰিকল্পনা বুলি কোৱা হয়। কাৰণ যিহেতু সেই সময়ত জনতা চৰকাৰ আছিলে আৰু জনতা চৰকাৰ থকাৰ সময়ত মোৰাৰজী দেশায়ে আগভাগ লৈছিলে আৰু তেতিয়া আমাৰ যিটো ইনকাম, সেই ইনকামটো 5.7%লৈকে ইনক্ৰিজ হৈছিলে। বন্ধুসকল, আমি আলোচনা কৰিছোঁ, আপোনালোকে ওপৰৰ ছবিখনত দেখিছে যে পঞ্চম বাৰ্ষিক পৰিকল্পনাবিলাক কেতিয়াৰ পৰা কেতিয়ালৈকে আহিছিলে। 1 এপ্ৰিলৰ পৰা ষ্টাৰ্ট হয় আৰু 31 মাৰ্চত শেষ হয়। ইয়াতে 1956 চনৰ পৰা দ্বিতীয়টো পঞ্চম বাৰ্ষিক পৰিকল্পনা আৰম্ভ হৈছিলে 1961 চনলৈকে। তৃতীয়টো আছিলে 1961 পৰা 1966লৈকে। চতুৰ্থটো আছিলে 1969 পৰা 1974লৈকে। পঞ্চমটো আছিলে 1974 পৰা 1978লৈকে। ষষ্ঠটো আছিলে 1980 পৰা 1985লৈকে। সপ্তমটো আছিলে 1985 পৰা 1990লৈকে। আৰু অষ্টমটো আছিলে 1992 পৰা 1997লৈকে। নৱমটো আছিলে 1997 পৰা 2002লৈকে। দশমটো আছিলে 2002 পৰা 2007লৈকে। তো ঠিক তেনেকুৱাকৈ বন্ধুসকল, আহিছোঁ লাষ্ট টপিক নীতি আয়োগলৈকে। এই নীতি আয়োগটো কি হৈছে? প্লানিং কমিশ্যন বা পৰিকল্পনা আয়োগৰ ঠাইত আমি বৰ্তমান যি ব্যৱহাৰ কৰিছোঁ, এই ব্যৱহাৰ কৰা আয়োগটো হৈছে নীতি আয়োগ, যাক আমি ইংৰাজীত কওঁ নেশ্যনেল ইনষ্টিটিউট ফৰ ট্ৰেন্সফৰ্মিং ইণ্ডিয়া আয়োগ। তো এইটোক পৰিকল্পনা আয়োগৰ ঠাইত গ্ৰহণ কৰা হৈছে। কেতিয়া? 2014 চনত ইয়াক প্ৰথমে গঠন কৰা হৈছিল আৰু 2015 চনৰ 8 ফেব্ৰুৱাৰীত পৰিকল্পনা আয়োগৰ সলনি নীতি আয়োগখন গৃহীত কৰা হয়। আৰু এই নীতি আয়োগৰ বৰ্তমানৰ অধ্যক্ষ হৈছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী। তো বন্ধুসকল, ভিডিঅ'টি চাই কেনে পেলাই জনাবলৈ নাপাহৰিব, লগতে নিজৰ বন্ধু বান্ধৱীয়ে শ্বেয়াৰ কৰিব। যদি আপোনালোকে ভিডিঅ'টি ভাল পাইছে তেতিয়াহ'লে লাইক, শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰিব। লগতে আগৰ ভিডিঅ'সমূহ চাবলৈ আপোনালোকে ডেছক্ৰিপশ্যনত লিংক দিয়া আছে, লিংকত গৈ চাই ল'ব পাৰে।